हेलो एभ्रिवान आशा কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে ঘৰতে। আজি মই আপোনালোকৰ কাৰণে মোৰ আকৌ এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে ৰাজমা কাৰী। এই ৰেচিপিটো বনাবৰ বাবে মই ৰাজমাখিনি কেইঘণ্টামান তিয়াই ৰাখিছিলোঁ আৰু এতিয়া ভালদৰে ধুই এটা কুকাৰত এইখিনি মই বইল কৰি ল'ম। या দেখিছে ৰাজমাখিনি মোৰ বইল হৈ গ'ল। এতিয়া এখন কেৰাহীত মই অলপ তেল দিছোঁ, তাতে জিৰা কেইটামান দিছোঁ, তেজপাত, या পিঁয়াজ আৰু বাটি ৰখা আগতে আদা নহৰু পেষ্টখিনিও মই দি দিছোঁ আৰু নিমখ চামুচো মই তেলতে দি দিছোঁ, হালধি 1 চামুচ, या ধনিয়া মছলা 1 চামুচ দিছোঁ, গৰম মছলা 1 চামুচ দিছোঁ আৰু জিৰা মছলা 1 চামুচ দিছোঁ। या দেখিছে ৰেড চিলিও মই 1 চামুচ দিছোঁ। মই মছলা প্ৰত্যেকৰে 1 চামুচকৈ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে মছলাটো যিমানটো ভাল পায় সিমানটো জোখতে দিব, যিমান পৰিমাণ লয়। এতিয়া মই আগতে কাটি ৰখা বিলাহীখিনি দি দিছোঁ লগতে আৰু গোটেইখিনি অলপ মই ভাজিম ভালকৈ গ্ৰেভি হোৱালৈকে, যাতে বিলাহীখিনি ধুনীয়াকৈ মিলি যায়। या দেখিছে ধুনীয়া হৈছে। এতিয়া মই চেনি 1 চামুচ দি দিছোঁ, যাতে বিলাহীৰ অলপ যিটো টেঙা অলপ হেৰি থাকে সেইটো কমি যায়। আৰু এতিয়া লগতে মই ৰাজমাখিনি দি দিছোঁ। তেলতো চেনি দি দিব পাৰে প্ৰথমতে, কিন্তু মই এতিয়া দিছোঁ, এতিয়া দিলে অলপ ভাল হয়। ভালকৈ লৰাই দিছোঁ গোটেইখিনি। দেখিছে ধুনীয়া কালাৰ হৈ গৈছে আৰু এতিয়া মই এটা বাটিত এইখিনি উলিয়াই ৰাখিছোঁ। দেখিছে ইমান ধুনীয়া কালাৰ হৈছে আৰু এতিয়া ওপৰতে মই নৰসিংহ পাত অলপ ছটিয়াই দিছোঁ আৰু 1 চামুচ গৰু ঘিউ দি দিছোঁ। খাবলৈ বহুত সোৱাদ হয়। আৰু দেখিছেনে ৰাজমা কাৰীখিনি ইমান ধুনীয়াকৈ হৈ গৈছে। বন্ধুসকল আশা কৰিছোঁ আপোনালোকে মোৰ আজি ৰেচিপিটো চাই ভাল পাব। আৰু যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে প্লিজ মোক লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।